ফৰিস্তা তথা দেৱতা হোৱা। ওম শান্তি। আজিৰ মুৰলী 15 তাৰিখ 1 মাহ 2022। বাবাই কৈছে, মৰমৰ সন্তানসকল, এই দাদা হৈছে বিস্ময়কৰ ডাকঘৰ। এওঁ দ্বাৰাহে তোমালোকে শিৱ বাবাৰ নিৰ্দেশনা পোৱা। প্ৰশ্ন: বাবাই সন্তানসকলক কোনটো কথাত সাৱধান কৰে আৰু কিয়? উত্তৰ: বাবাই কয়, সন্তানসকল সাৱধানে থাকিবা, মায়াৰ দ্বাৰা বেছিকৈ আঘাতপ্ৰাপ্ত নহবা। যদি মায়াৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈ থাকা তেন্তে প্ৰাণ ওলাই যাব আৰু পদ পাব নোৱাৰিবা। ঈশ্বৰৰ ওচৰত জন্ম লৈ আকৌ যদি মায়া কিবা আঘাতত মৰি যায় তেন্তে এই মৃত্যু আটাইতকৈ নিকৃষ্ট। যেতিয়া মায়াই সন্তানসকলৰ দ্বাৰা ওলোটা কাম কৰায় তেতিয়া বাবাৰ বহুত পুতৌ জন্মে, সেইবাবে সাৱধান কৰি থাকে। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. পিতাৰ সমান মাষ্টৰ জ্ঞানপূৰ্ণ হ'ব লাগে। জ্ঞানৰ মন্থন কৰি অপাৰ আনন্দত থাকিব লাগে, আনন্দৰ অনুভৱ কৰিব লাগে। 2. অনেক প্ৰকাৰৰ ধুমুহাৰ মাজত থাকি নিজক সুস্থ কৰি ৰাখিব লাগে। মায়াৰ আঘাতৰ পৰা ৰক্ষা পাবলৈ বহুত সাৱধান হৈ থাকিব লাগে। বৰদান: দিব্য গুণৰূপী প্ৰভুৰ প্ৰসাদ খাওঁতা আৰু খুৱাওঁতা সংগমযোগী ফৰিস্তা তথা দেৱতা হোৱা। শ্লোগান: সদায় উৎসাহ উদ্দীপনাত থাকা, এয়াই ব্ৰাহ্মণ জীৱনৰ চাহ। ওম শান্তি।